হেল্ল' এভৰিৱান, কি খবৰ? নিশ্চয় ভালেই চাগে। মোৰো বৰ্তমান ভালেই। এয়া দুদিনমানৰ আগত মই মোৰ বান্ধৱী এজনীৰ বিয়ালৈ গৈছিলোঁ। তেওঁলোক আছিল নেপালী সম্প্ৰদায়ৰ লোক আৰু তেওঁলোকৰ বিয়াখননো কেনেকৈ হয় তাকে মই অকণমান ভিডিঅ' কৰোঁ বুলি ভাবিলোঁ। এয়া চাওক তেওঁলোকৰ কিছু নিয়ম। আৰু আগতে মই কেতিয়াও নেপালী বিয়া দেখি পোৱা নাছিলোঁ। এতিয়া মই ফ্ৰেণ্ডজনীৰ জৰিয়তে যাতে নেপালী বিয়াখন চাবলৈ পালোঁ, সেইটো কাৰণে মনটো বহুত বেছি ভাল লাগি আছিলে। আৰু আপোনালোকে কোন কোন নেপালী সম্প্ৰদায়ৰ লোক হয় বা কোনে কোনে নেপালী সম্প্ৰদায়ৰ লোক নহ'লেও তেওঁলোকৰ বিয়াত গৈছে, সেয়া আপোনালোকে বাৰু মোক কমেণ্ট কৰি জনাবচোন। আৰু নেপালী লোকসকলৰ বিয়া চাই কেনেকুৱা লাগে সেইটো আপোনালোকে মোক জনাব। মোৰ বাৰু বহুতেই বেছি ভাল লাগিলে তেওঁলোকৰ বিয়াখন চাই। আৰু বিয়াখনত অলপ দেৰি থকাৰ পাছত আমিও এয়া ধুনীয়াকৈ খাই বৈ ঘৰলৈ বুলি বাট ল'লোঁ। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ মোৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, আপোনালোকক আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। বাই বাই।